ইংৰাজী বাক্যত হঠতে হোৱা কিছুমান ভুলৰ বিষয়ে প্ৰস্তুত কৰা এইটো 4 নম্বৰ ভিডিঅ'। এই ভিডিঅ'টোত এডজেক্টিভৰ ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা ভুলৰ বিষয়ে আলোচনা কৰা হৈছে। ফাৰ্ষ্ট সেন্টেন্সটো হি ইজ ইনফেৰিয়ৰ দেন মি ইন ষ্ট্ৰেংথ। ইয়াত দেনৰ পৰিৱৰ্তে টু হ'ব লাগে। ৰমেন ইজ চুপেৰিয়ৰ দেন ৰাজু ইন এভৰি ৰেছপেক্ট। ইয়াত দেনৰ পৰিৱৰ্তে টু। হি ইজ চিনিয়ৰ দেন মি। ইয়াতো দেনৰ পৰিৱৰ্তে টু। ৰুলটো হৈছে ইনফেৰিয়ৰ, চুপেৰিয়ৰ, চিনিয়ৰ, জুনিয়ৰ, প্ৰায়ৰ, এণ্টেৰিয়ৰ, পষ্টেৰিয়ৰ আদি এডজেক্টিভবোৰৰ লগত দেনৰ পৰিৱৰ্তে টু প্ৰয়োগ হয়। নেক্সট, অফ দ্য থ্ৰী, টি, কফি এণ্ড কোকা, দ্য লেটাৰ ইজ হিজ ফেভাৰিট। ইয়াত লেটাৰৰ পৰিৱৰ্তে লাষ্ট হ'ব লাগে। অফ দ্য টু, টি এণ্ড কফি, দ্য লাষ্ট ইজ হিজ ফেভাৰিট। ইয়াত লাষ্টৰ পৰিৱৰ্তে লেটাৰ হ'ব লাগে। ৰুলটো হ'ল দুটাতকৈ অধিক বস্তুৰ কথা উল্লেখ থাকিলে লাষ্ট আৰু দুটা বস্তুৰ কথা উল্লেখ থাকিলে লেটাৰ প্ৰয়োগ হয়। নেক্সট, were your instructions verbal or written? ইয়াত ভাৰ্বেলৰ পৰিৱৰ্তে অৰেল হ'ব লাগে। ৰুলটো হ'ল ভাৰ্বেলৰ অৰ্থ হ'ল শব্দৰে প্ৰকাশ কৰা আৰু অৰেলৰ অৰ্থ হ'ল মুখেৰে কোৱা শব্দ। গতিকে ৰিটেনৰ বিপৰীত শব্দটো অৰেল। Next, I am more happier than he. ইয়াত moreটো নালাগে, অকল happier হ'লেই হয়। He is most noblest of the brothers. ইয়াতো mostটো নালাগে, অকল noblest হ'লেই হয়। ৰুলটো হ'ল ডাবল কম্পাৰেটিভ বা চুপাৰলেটিভ ব্যৱহাৰ কৰিব নালাগে। Next, he is the strongest and very tall boy in the class. ইয়াত very tallৰ পৰিৱৰ্তে tallest হ'ব লাগে। This town is more populous and very prosperous. ইয়াত very পৰিৱৰ্তে more হ'ব লাগে। ৰুলটো হ'ল একেটা বাক্যতে এডজেক্টিভৰ দুটা ডিগ্ৰী ব্যৱহাৰ কৰিব নালাগে।